নমস্কাৰ, মই গকুলে সপোন 24 লেভেললৈ স্বাগতম জনাইছোঁ। এতিয়া আহিছোঁ এটা গুৰুত্বপূৰ্ণ খবৰলৈ। ভোটাৰ কাৰ্ডক লৈ জৰুৰী নিৰ্দেশনা। এই মুহূৰ্তত এটা গুৰুত্বপূৰ্ণ খবৰ লৈ আহিছোঁ। নিৰ্বাচনী আয়োগে ভোটাৰ কাৰ্ডক লৈ দিছে নিৰ্দেশনা। ভোটাৰ কাৰ্ডৰ সৈতে লিংক কৰিব লাগিব আপোনাৰ আধাৰ কাৰ্ড। ভোটাৰ কাৰ্ডৰ সৈতে আধাৰ কাৰ্ড লিংক কৰাটো বাধ্যতামূলক ঘোষণা নিৰ্বাচনী আয়োগৰ। শীঘ্ৰেই প্ৰতিজন ভোটাৰক আধাৰ লিংক কৰিবলৈ আহ্বান নিৰ্বাচনী আয়োগৰ। এই মুহূৰ্তত এটা গুৰুত্বপূৰ্ণ খবৰ লৈ আহিছে যে ইতিমধ্যে 1 আগষ্টৰ পৰা আৰম্ভ হৈছে আধাৰ লিংক প্ৰক্ৰিয়া। এজন ভোটাৰে যাতে কেইবাটাও সমষ্টিত ভোট দিব নোৱাৰে তাৰ বাবেই নিৰ্বাচনী আয়োগে গ্ৰহণ কৰিছে। শীঘ্ৰেই প্ৰতিজন ভোটাৰক আধাৰ লিংক কৰিবলৈ আহ্বান নিৰ্বাচনী আয়োগৰ। ভোটাৰ কাৰ্ডৰ সৈতে আধাৰ কাৰ্ড লিংক কৰাটো বাধ্যতামূলক ঘোষণা নিৰ্বাচনী আয়োগৰ। এটা গুৰুত্বপূৰ্ণ খবৰ, ভোটাৰ কাৰ্ডৰ সৈতে লিংক কৰিব লাগিব আধাৰ কাৰ্ড। শীঘ্ৰেই প্ৰতিজন ভোটাৰক আধাৰ কাৰ্ড লিংক কৰিবলৈ আহ্বান নিৰ্বাচনী আয়োগৰ। এজন ভোটাৰে যাতে কেইবাটাও সমষ্টিত ভোট দিব নোৱাৰে তাৰ বাবে নিৰ্বাচনী আয়োগে গ্ৰহণ কৰিছে পদক্ষেপ। ইতিমধ্যে 1 আগষ্টৰ পৰা আৰম্ভ হৈছে আধাৰ লিংক প্ৰক্ৰিয়া। গতিকে এনেধৰণৰ বাবতি পাই থাকিবৰ বাবে যদিও বৰ্তমানে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, অনুগ্ৰহ কৰি চেনেল ছাবস্ক্ৰাইব কৰি ল'ব। ধন্যবাদ।